নমস্কাৰ, মই সঞ্চিতাই মোৰ পাকঘৰলৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ পুনৰ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিছোঁ। একেবাৰে সাধাৰণ আৰু সহজ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। মোৰ ৰেচিপিটো সকলোৱে চাব বুলি মোৰ আশা থাকিল। মোৰ ৰেচিপিটো যাতে কাটি নিদিয়ে, সকলোৱে সম্পূৰ্ণকৈ চায়। আৰু যিসকল মোৰ চেনেলত নতুন তেখেতসকলেতো মোৰ ৰেচিপিটো চাব প্লিজ। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো যাতে তেখেতসকলে ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে। তেনেহ'লে ৰেচিপিটো মই আৰম্ভ কৰোঁ, আহক তেন্তে। আজি বনাম কেৰাহী পনীৰ। তাৰ কাৰণে মই লৈছোঁ পিঁয়াজ, কেপচিকাম, এয়া গোটা ধনিয়া আৰু কেঁচা জলকীয়া। এয়া শুকান জলকীয়া ল'লে বেছি ভাল হয়। এইখিনি মই ভাজি লৈছোঁ। এইখিনি এনেকৈ গোটা ধনিয়া ল'লে তৰকাৰীখনৰ গোন্ধটো বৰ ধুনীয়া আহি পৰে গ্ৰেভিখনৰ। তাৰপিছত এয়া লৈছোঁ কাজু, পনীৰ, বিলাহী আৰু এয়া নহৰু। এইখিনি মই যোগাৰ কৰি লৈছোঁ। এয়া পিঁয়াজখিনি মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ, এইধৰণে এনেকৈ চাওক, এইধৰণে মই কাটি লৈছোঁ পিঁয়াজখিনি। তাৰপিছত এইখিনি কেপচিকামখিনি মই এনেকৈ কাটি লৈছোঁ। তাৰপিছত মই বিলাহী, তাৰপিছত নহৰু আৰু কাজুখিনি অকণমান কৰি পেলাই কোমলকৈ মই কেৰাহীত এনেই ভাজি ল'ম। আহক তেনেহ'লে ভাজি লওঁগৈ কেৰাহীত। কেৰাহীখনত অকণমান তেল দি পেলাই কেৰাহীখন গৰম কৰি লৈছোঁ। গৰম কৰি পেলাই বিলাহী, পিঁয়াজ আৰু কাজুখিনি আৰু নহৰুকেইটা অকণমান কেঁচা গোন্ধ যোৱালৈকে অকণমান ভাজি ল'ম। এইখিনি কেঁচা গোন্ধ যোৱালৈকে অকণমান ভাজি লওঁ। এইখিনি কেঁচা গোন্ধটো গৈছে, এইখিনি কোমল হৈ আহিলে এইখিনি মই গৰম কেৰাহীৰ পৰা কাঢ়ি পেলাই ঠাণ্ডা কৰি পেলাই মিক্সিত এটা পেষ্ট বনাই ল'ম। এইখিনি হৈ গ'ল। সেইখিনি তেলতে মই অকণমান এই কেপচিকামখিনি অকণমান ফ্ৰাই কৰি লওঁ। জাষ্ট এনেই ফ্ৰাইহে কৰিম, অকণমান এনেই লৰাই ল'ম। কেপচিকামখিনি প্ৰথমতে লৰাই ল'ম। তাৰপিছত একেদৰে পিঁয়াজখিনিও তেনেকৈ অকণমান লৰাই ল'ম। প্ৰথমতে কেপচিকামখিনি লৰাই লওঁ অকণমান 1 ছেকেণ্ডৰ কাৰণে। এনেকৈ কেপচিকামখিনি অকণমান ফ্ৰাই কৰি ল'ম। হৈ গ'ল এইখিনি ফ্ৰাই কৰা। তাৰপিছত মই একেদৰে পিঁয়াজখিনিও অকণমান ফ্ৰাই কৰি ল'ম। লৈ পেলাই মই প্লেট এখনত কাঢ়ি থ'ম। মই কেপচিকামখিনিয়ে পিঁয়াজখিনিয়ে এনেকৈ অকণমান তেলত ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত সেই একেখিনি তেলতে মই এইখিনি গৰম হৈ আছে যে তেলখিনিতে মই অকণমান গেছটো ল' ফ্লেমত কৰি ল'ব। তাৰপিছত এইখিনি তেলতে অকণমান মই হালধি দিলোঁ। তাৰপিছত অকণমান কাশ্মীৰী ৰেড মিক্স পাউডাৰ দিম। এইকণ অকণমান দিম। অকণমান লৰাই পেলাই তাৰপিছত এইটো মই পেষ্টটো বনাই লৈছিলোঁ। মই যে কাজু, বিলাহী আৰু নহৰু দি পেলাই এই পেষ্টটো যে বনাই লৈছিলোঁ, এই পেষ্টটো মই ইয়াত এনেদৰে ঢালি দিম। মিলাই লওঁ। মিলাই লৈ পেলাই মই এই যে ইয়াত যে পিচিছিলোঁ এই মিক্সি বাতি পানীখিনি, এই পানীখিনি মই ইয়াত এনেদৰে ঢালি দিলোঁ। দি পেলাই এইখিনি মই তেলটো নিগৰালৈকে ভাজি থাকিম। ইয়াৰ কেঁচা গোন্ধটো ভালদৰে যোৱাব লাগিব, নহ'লে গ্ৰেভিটোৰ সোৱাদটো আহি নপৰে। মছলাখিনি মোৰ সম্পূৰ্ণকৈ ভাজ খালে, এইখিনি চাওক ইমান ধুনীয়াকৈ তেল ওলাই আহিছে। সম্পূৰ্ণকৈ ভাজ খালে তাৰপৰা মই যে অথনি ধনিয়া আৰু শুকান জলকীয়া যে কেঁচা জলকীয়া যে দেখুৱাইছিলোঁ, এইখিনি গুড়াখিনি মই গুড়ি কৰি ল'লোঁ। এইখিনি মই ইয়াত 1 চামুচ দি দিছোঁ। দি পেলাই অকণমান লৰাই দিছোঁ। মোৰ মছলাখিনি ইয়াত ধনিয়া দি পেলাই অকণমান লৰাই পেলাই ইয়াত অলপ গৰম পানী দি দিছোঁ। অকণমান গৰম পানী দি অকণমান জুইটো হাই ফ্লেমত দি দিছোঁ। দি অথনি যে এইখিনি মই কেপচিকাম আৰু পিঁয়াজ ভাজি থৈছিলোঁ, সেইখিনি মই ইয়াত ঢালি দিছোঁ। ঢালি পেলাই এইখিনি একেলগে এনেকৈ মিক্স কৰি দিছোঁ। মিক্স কৰি
এইখিনি মিক্স কৰি নিমখ দিয়া নাছিলোঁ নিমখটো সোৱাদ অনুপাতে নিমখ দিব মই নিমখ দিছোঁ যিহেতু কেৰাহী পনীৰৰ গ্ৰেভিটো ডাঠ হয় নিমখ দিলোঁ দি পালে মই ইয়াত পনীৰখিনি ঢালি দিলোঁ ঢালি এইদৰে গোটেইখিনি মিক্স কৰি ল'ম ধুনীয়াকৈ এইদৰে মিক্স কৰি লৈছোঁ গোটেইখিনি পনীৰৰ সৈতে এইদৰে মিক্স কৰি পেলাই 5 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম এয়া মোৰ কঢ়াই পনীৰ ৰেডি হৈ গ'ল এয়া চাওক এয়া মোৰ ধুনীয়াকৈ হৈ গৈছে ৰেডি শেষত মই দিম ইয়াত অকণমান বাটাৰ দিম এয়া বাটাৰখিনি এড কৰিলোঁ ইয়াত বাটাৰখিনি মিলাই পেলাই শেষত মই এইখিনি অফ কৰি পেলাই ইয়াত দি দিম কচুৰি মেথি আৰু মোৰ কঢ়াই পনীৰ ৰেডি মই এতিয়া এইখিনি বাটি এটাত কাঢ়ি লওঁ এয়া মোৰ কঢ়াই পনীৰ ৰেডি হৈ গ'ল এইখিনি মই এতিয়া নানৰ লগত পৰিৱেশন কৰিম এইখিনি মোৰ কঢ়াই পনীৰ এয়া নান খিনি মোৰ ৰেডি হৈ গ'ল এনেদৰে এদিন বনাই খাই চাবচোন বিৰাটেই সোৱাদ লাগে বৰ ধুনীয়া হয় খাবলৈ ৰেচিপিটো বাৰু চালেনে চাই পেলাই কেনেকুৱা লাগিল বাৰু যিসকলে চোৱা নাই তেখেতসকলক কৈছোঁ ৰেচিপিটো সম্পূৰ্ণকৈ চাব কিন্তু দেই কাটি নিদিব প্লিজ মোৰ ৰেচিপিটো সম্পূৰ্ণকৈ চাই যাতে আৰু মোৰ চেনেলত যিসকল নতুন তেখেতসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে যদিহে মোৰ চেনেলটো ভাল লাগিছে তেনেহ'লে মোক আগবাঢ়ি যোৱাত যাতে সহায় কৰে সকলোলৈ অনুৰোধ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি থ'ব মোৰ যাতে নতুন ভিডিঅ' বা ৰেচিপি আহিলে আপোনালোকে প্ৰথমতেই পায় এতিয়ালৈ আহিছোঁ নতুন ভিডিঅ' বা ৰেচিপিলৈ পুনৰ আপোনালোকৰ মাজলৈ ঘূৰি আহিম ধন্যবাদ